এটা একটা 2 মালা বিল্ডিং এটু চাক জেক মারি উঠাইছে ইয়ার কারণে 20 লাখ টাকা লইছে। हेलो फ्रेंड्स एंड वेलकम बैक टू माय यूट्यूब चैनल फ्रेंड्स एटू चैनलत बहुत दिन धरि ब्लॉग দিব নোৱাৰো আজি ভাবিছো এটা ব্লগ বনাই দিম আৰু লকডাউনৰ কাৰণে বনাব নোৱাৰো আপোনালোকে জানে যে লকডাউন হৈ আছে বৰ্তমান তো বলক আজিৰ এটো ভিডিও আমি স্টার্ট কৰো। কেরালার মানুষ কেনেকৈ গছ গছনি লগাই দিয়ে চাই থাকক ভিডিও। এইটো চাক আদা গছ আৰু এইফালে চাক বেঙেনা, এইটো বেঙেনা হৈ আছে। আপোনালোক আৰু এই ভিডিওটো চাই থাকক আৰু মেইন ৰোডত গৈ আপোনালোকক কিবা দেখুৱাম তো ওপৰত আপোনাৰ কিছুমান দৃশ্য দেখুৱাই লওঁ। তো ওপৰত গৈ আছোঁ মই আৰু এইটো চাক ওপৰৰ পৰা আপোনালোকক কিবা দৃশ্য দেখুৱাই আছোঁ তো চাই থাকক কেনেকুৱা ধুনীয়া ঘৰ বনাইছে। এতিয়া মই কাৰত উঠি ৰোডত যাম আপোনালোকে চাই থাকক আমি গৈ আছোঁ। এইটো চাক কাৰ খাৰা আছে এইটোত উঠিম उठे आसो उधर जाओ। ओके सर मास्क तो लगवा नहीं मास्क तो लगाई लो अलरेडी मास्क लगाई লৈছে চাক कोरोना प्रॉब्लम मास्क लगाब লাগে আজিকালি। গৈ আছোঁ মই এতিয়া চাই থাকক ভিডিঅ'টো আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকৰ ভাল লাগিলে লাইক কৰি দিব এটা আৰু শ্বেয়াৰ কৰি দিব মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক এতিয়া আপোনালোকক দেখুৱাই আনো কিবা কিবি কেৰেলাৰ মেইন ৰোডত গৈ লকডাউনৰ মাজত গৈ আছোঁ চাক বহুত সেফটিত গৈ আছোঁ। তো ফ্ৰেণ্ডছ চাই থাকক। मेट्रो जोर रास्ता रास्ता किमान डांगर बिल्डिंग और आगत चाय तक ঘট কিমান ডাঙৰ বিল্ডিং এইটো চাক কিমান মালা হ'ব 50 হৈ যাব কমসে কম। এতিয়া মই নামি আছো কাৰৰ পৰা এইটো নামি আছো নামাৰ পিছত এইটো দৰটো বন্ধ কৰি লওঁ কাৰৰ
আহি গ'ল তো এইটো চাওক বিল্ডিংটো ফাৰ্ষ্টত দেখুৱাইছিলোঁ এইটো 20 লাখ টকা লৈছে অনলি জেক মাৰি উঠাই দিয়াৰ বাবে যদি চৰকাৰে কয় গোটেই বছৰ মাস্ক পিন্ধি থাকিব লাগিব তেতিয়াহ'লে লিপষ্টিক কোম্পানী ডুবি যাব